হয় ঝাৰখণ্ড ভাৰতৰ অংগৰাজ্য। ভাৰতৰ প্ৰতিখন গাঁও প্ৰতিটো ৰাজ্য আমাৰ নিজৰ। আৰু ৰাজনীতিত আৰু কি আহিবই, আমি য'তে যাব পাৰোঁ তেওঁলোকে য'তে আহিব পাৰে। আৰু হেমন্ত সোৰেন মহাশয় আজি আহিলে বৰঙাজুলি যিটো পৰিৱেশ হ'ল, বাগান খোলা আছে, কাম চলি আছে, 12খন বাগান আছে মোৰ সমষ্টিটোত, বহু বস্তি আছে, গাঁও আছে। তাৰ পিছতো আপোনালোকে নিজে সাক্ষী হ'লে যিটো মানে হুলস্থুল, মানে একেবাৰে কি বুলি ক'ম আৰু এইটো হেল দল ভাঙি মানুহ আহিছে। আমি টকা পইচা দিব পৰা নাই, টকা পইচা দি ৰাজনীতি কৰাটোৱে আমি ভংগ কৰিব বিচাৰিছোঁ। আমাৰ তাত টকা পইচা নাই, আমি আঁচনি দিম বা আঁচনি কাটি দিম বুলিও প্ৰলোভন বা ধমকি এটাও দিয়া নাই। তাৰপিছতো ৰাইজে স্বতঃস্ফূৰ্তভাৱে নিজে তেওঁলোকে পইচা তুলি বুট ভিজাই ইয়াতে খাইছে, তেওঁলোকে গাড়ী নিজে ভাড়া কৰি লৈ আহিছে। আমি যি মিনিমাম পাৰিছোঁ 2-এখন আমি দিছোঁ। আৰু ৰাইজে যে অন্যান্য দলবিলাকৰ লগত সন্তুষ্ট নহয়, সেইটো কথা আজিৰ এই অনুষ্ঠানটোৱে পুৰা মানে প্ৰমাণ কৰি পেলাইছে। আৰু এইটো অকল ভেৰগাঁও সমষ্টিৰ কথা নহয়, সমগ্ৰ অসমৰ, সমগ্ৰ দেশৰ এইটো ৰাজনীতি, মানে প্ৰলোভনৰ ৰাজনীতি। ইলেকশ্যনৰ আগে আগে বিয়াৰ মৰম জাগি যায়, ইলেকশ্যনৰ আগে আগে 9,000 5,000, হয়নে? ইলেকশ্যনৰ আগে আগে কিয় আগতে দিব লাগিছিল? আমাৰ ল'ৰা ছোৱালীবোৰ গাঁৱত আছে জানো? গাঁৱততো নাই, গাঁও খালী। কৰ্ণাটকত আছে, চিকিউৰিটি কৰি আছে, ক'ৰবাত বাচন ধুই আছে, কাৰোবাৰ ঘৰত কাপোৰ ধুই আছে। কিয়? অসমততো সা সম্পদৰ একো অভাৱ নাই, ইয়াত ৰাজনৈতিক দলবিলাকে বিভিন্ন দৰে শাসন লাভ কৰিছে। কিয় ৰাইজৰ হিতৰ কাৰণে আজিলৈকে চৰকাৰসমূহে কাম কৰিব পৰা নাই? গতিকে এইটোৱে ক'ব লগা কথা এইটোৱেই যে আমি ভেৰগাঁও আৰু মোৰ বন্ধু প্ৰয়াত প্ৰদীপ নাথ, আছাৰ চেণ্ট্ৰেল কমিটিৰ সভাপতি, জাতীয় নায়ক আমি তেওঁক ঘোষণা কৰিছোঁ মৃত্যুৰ পিছত। তেওঁৰ ধৰ্মপত্নী পিতৃৰেখা বাৰলাই মাজবাটত থিয় হৈছে। তেনেকৈ অসমৰ বিভিন্ন জিলাত, বিভিন্ন সমষ্টিত আমাৰ কেইজনমান সতীৰ্থ JMMৰ প্ৰাৰ্থী হয়, জয় ভাৰত প্ৰাৰ্থীৰ সমৰ্থন লৈ অৱতীৰ্ণ হৈছে ইলেকশ্যনত। তেওঁলোকে আৰু আমি মিলি, সকলোৱে মিলি এটা মানে যুগাত্মক ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছোঁ। এই ৰাজনীতিত মানুহৰ স্বাস্থ্যৰ কথা থাকক, এই ৰাজনীতিত থাকিব মানুহৰ শিক্ষাৰ কথা, মানুহৰ মাজত মিলা প্ৰীতিৰ কথা, মাটিৰ অধিকাৰৰ কথা, সকলো জাতি জনগোষ্ঠীৰ মাটিৰ অধিকাৰৰ কথা। এই ৰাজনীতিটোত থাকিব আপোনাৰ প্ৰত্যেকটা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি পৰম্পৰা ভাষা মানে বাচি থকাৰ কথা। এইটো ৰাজনীতিত থাকিব বিজ্ঞানসন্মত চিন্তা চৰ্চা ধ্যান ধাৰণাৰ কথা। এই ৰাজনীতিত থাকিব আমাৰ ল'ৰা ছোৱালী কেনেকৈ লণ্ডন স্কুল অফ ইকনমিক্সত পঢ়িব পাব, কেনেকৈ আমাৰ ল'ৰা ছোৱালীয়ে হাৰ্ভাৰ্ড কেম্ব্ৰিজ অক্সফৰ্ডত পঢ়ি সঁচা অৰ্থত বিশ্ব দৰবাৰলৈ ওলাই যাব। এইটো ৰাজনীতিত থাকিব কেনেকৈ অসমৰ সমাজ জীৱনলৈ, অসমৰ অৰ্থনৈতিক ভঁৰালখনলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই অহা চাহ শ্ৰমিকৰ দুৰ্দশা দূৰ কৰিব পাৰি তাৰ কথা থাকিব। কেনেকৈ উত্তৰ বেল্টটোত, 1 মিনিট কৈছে, উত্তৰ বেল্টটোত আমাৰ ভেৰগাঁও সমষ্টিৰ উত্তৰ বেল্টটোত ক্ষুদ্ৰ চাহ খেতিয়কসকলে হাড়ক পানী কৰি কপালৰ ঘাম মাটিত পেলাই জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে চাহ উদ্যোগ গঢ়ি তুলিছে। STG বুলি কওঁ, তেওঁলোকৰ সমস্যা সমাধানৰ কথা লাগিব। ইয়াত সকলোৰে কোৱাৰ অধিকাৰ আছে, কোনে কি কয় আমি তাক চোৱা নাই। হাগ্ৰামা মহিলাৰীয়ে কি কৈছে তেওঁৰ কথা, আমি ৰাইজৰ কথা শুনিব আহিছোঁ। ৰাইজে কৈছে যে ভেৰগাঁৱত আমি ইতিহাস ৰচনা কৰিম, চেঞ্জ কৰিম। ইয়াত এজন মানে ৰাইজৰ হৈ কাম কৰা, ৰাইজে বিশ্বাসত লোৱা, ৰাইজৰ মাজত থকা, ৰাইজৰ মাজত ডাঙৰ দীঘল হোৱা আৰু ৰাইজৰ মাজতেই মৰিব বিচৰা ল'ৰাক তেওঁলোকে বিচাৰিছে। হাগ্ৰামা মহিলাৰীৰ বক্তব্যৰ কাউণ্টাৰ দিবলৈ মোৰ একো নাই। ৰাইজৰ ইচ্ছা, ৰাইজৰ সমস্যা, ৰাইজৰ ইছ্যু, ৰাইজেই মোৰ আগ পাছ, ৰাইজেই মোৰ ওপৰ তল, ৰাইজেই মোৰ চাৰিওদিশ, এইখিনিয়ে কথা। কোনো অন্যান্য দলৰ কোনো ৰাজনৈতিক নেতাৰ কথাৰ কাউণ্টাৰ দিবলৈ বা মানে এইটো হৈ সৃষ্টি কৰিবলৈ মই বক্তব্য দিব একেবাৰে মই ইণ্টাৰেষ্টেড নহয়। মই ৰাইজৰ ইছ্যুৰ ওপৰত কাম কৰিব বিচাৰিছোঁ, এইখিনিয়ে মই ক'ব লাগিব। বহুত বহুত ধন্যবাদ ৰাইজক, যে ৰাইজ যে সংগ্ৰামী, মানে ৰাইজেই চব কৰিব। এই জুবিন গাৰ্গে কোৱাৰ নিচিনা আমি দেশ জ্বলাবও পাৰোঁ, আমি দেশ বনাবও পাৰোঁ। দেশ ৰাইজে বনাইছে, কোনো নেতাই বনোৱা নাই দেই।
কোনো ৰাজনৈতিক নেতাই ৰাইজৰ ভোট লৈ চহৰে নগৰে ধন সম্পত্তি গঢ়ি ফ্লেটৰ ওপৰত ফ্লেট কিনি হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি ৰাইজক পিঠি দেখুৱাই কোনো নেতাই দেশ বনোৱা নাই। আপোনালোকে ইতিহাস জানে, পৃথিৱীৰ যিকোনো ঠাইত ৰাইজে ইতিহাস গঢ়িছে, ৰাইজে ইতিহাস ভাঙিছে, ৰাইজে দেশ গঢ়িছে, ৰাইজে দেশ সলাইছে, দেশৰ ব্যৱস্থা সলাইছে। গতিকে মই ৰাইজক বহুত বহুত ধন্যবাদ। আৰু বিনা ৰাইজত, ৰাইজ নোহোৱাকৈ আমি কোনেও একো কৰিব নোৱাৰোঁ। এইখিনিয়ে কথা। ধন্যবাদ সকলোকে দেই। আপোনাক